নমস্কাৰ সকলোকে স্বাগত জনাইছো এসকে এডুকেশ্যন চেনেল প্লেটফৰ্মটোলৈ আশা কৰো সকলোৱে ভালে আছে আৰু আজি আমি এটি নতুন ভিডিও লৈ আনিছো সেই ভিডিওটো ভাব সম্প্ৰসাৰণ কৰা কেনে ধৰণৰ কৰে আৰু 5 নম্বৰ আপোনালোকে যদি ভালটো ভিডিওটো চাই ইয়াৰ পৰা 5 নম্বৰ লাভ কৰিব পাৰিব গতিকে টপিক 4টা আছে এতে বহুত কেইটা তেনে ধৰণৰ আছে আপোনালোকে ধুনিয়াকৈ পঢ়ি যদি গম পাইছে চাই ল'ব বিশেষকৈ পৰীক্ষাৰ কাৰণে বেছি দিন নাই যেহেতু মেট্ৰিক পৰীক্ষাৰ কথা মই কৈছো গতিকে এই চাইটা চালে আপোনালোকৰ নিশ্চয় ইয়াৰ পৰা এটা কমন পৰিব গতিকে আপোনালোকে ভিডিওটো শেষৰলৈকে চাব আৰু চেনেলত নতুন থকা কেজনে সাবস্ক্ৰাইব কৰিব এন ধৰণৰ ইম্পৰ্টেন্স ভিডিওখিনি পাবলে এন ধৰণৰ ইম্পৰ্টেন্স টপিকৰ ওপৰত পাব ভিডিওটো গতিকে মই ইয়াতে বহি দিছো ভাব সম্প্ৰসাৰণ কৰা দিছো 1 নম্বৰ তাতে জি মূলা বাহে তাৰ দুপাততে চিন খুবেই ইম্পৰ্টেন্ট হয় এইবোৰ টপিকস ৰাইজে নখ জুকাৰলে নৈ বয় যত্ন কৰিলেহে ৰত্ন পায় অভ্যাসনৰ কৰ্ণপথে কৰে খৰ আহক আনসাৰ খ এতিয়া আমি আলোচনা কৰিম এতে ভাব সম্প্ৰসাৰণ কৰা প্ৰথমতে 1 নম্বৰ দেখিছো জি মূলা বাহে তাৰ দুপাততে চিন উত্তৰ উক্ত বাক্যশাৰীৰ জৰিয়তে ইয়াকে বুজাইছে যে জি মূলা বাহে তাৰ দুপাততে চিন অৰ্থাৎ মূলা খাক এজোপা দুপতীয়া হৈ থাকুতেই তাৰ ভাল বেয়াৰ স্বৰূপ পৰিস্ফুট হৈ উঠে তেতিয়াই গম পোৱা যায় যে পুলিটো বাঢ়িব নে লেৰেলি যাব ঠিক এইদৰে মানৱ জীৱনৰ ক্ষেত্ৰতো এই কথাষাৰ খাপ খায় এজন লোকৰ বাল্যকালৰ লক্ষণত তেওঁৰ ভৱিষ্যত জীৱনটো প্ৰতিফলিত হয় এই ক্ষেত্ৰত আমি উদাহৰণ স্বৰূপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ক'ব পাৰো তেখেতৰ বাল্যকালতে তেখেতৰ পাণ্ডিত্যপূৰ্ণ কবি প্ৰতিভাৰ উমান পোৱা গৈছিল খেহে কোৱা হয় যে জি মূলা বাহে তাৰ দুপাততে চিন আপোনালোকে এন ধৰণৰ লিখিব সম্পূৰ্ণ নম্বৰ লাভ কৰিব পাৰিব ৰাইজে নখ জুকাৰিলে নৈ বয় ৰাইজে নখ জুকাৰিলে নৈ বয় উক্ত বাক্যশাৰীৰ জৰিয়তে ইয়াকে ক'ব বিচাৰিছে যে সৰু সৰু জান জুৰি লগ লাগি একোখন নদীৰ সৃষ্টি হয় আমি জানো যে এখন নৈ হ'বলৈ বহু পানীৰ প্ৰয়োজন গতিকে এটুপ দুটুপ পানী জমা কৰি আমি পানীৰ যোগান ধৰিব পাৰিম ঠিক সেইদৰে হাজাৰ হাজাৰ মানুহৰ নখত লাগি থকা পানীখিনি গুট খাই এখন বিশাল নদীৰ দৰে বৈ যোৱাৰ ক্ষমতা আহৰণ কৰিব পাৰে ইয়াৰ বাহ্যিক অৰ্থ এয়াই কিন্তু ইয়াৰ মাজত নিহিত হৈ আছে এটা গভীৰ অৰ্থ ৰাজ্যে আগবঢ়োৱা অকণ অকণ দান বৰঙণিৰে মানুহে দেশ তথা সমাজৰ বৃহৎ কল্যাণ সাধিব পাৰে ৰাজ্যে যদি একমত হৈ কাম কৰিলে অসম্ভৱ কামো সম্ভৱ হ'ব পাৰে উক্ত প্ৰবচন ফাঁকিৰ জৰিয়তে ৰাজ্যৰ ঐক্যতা বাঢ়িলে কোনো কামেই যে দুঃসাধ্য নহয় তাকে বুজোৱা হৈছে 3 নম্বৰটো হৈছে যত্ন কৰিলে ৰত্ন পায় উক্ত বাক্যশাৰীৰ জৰিয়তে ইয়াকে ক'ব বুজাইছে যে যিকোনো কামৰে ভাল প্ৰতিফলন পাবলৈ হ'লে তাক যত্ন সহকাৰে সম্পন্ন কৰিব লাগে পৰিশ্ৰম নকৰি হাত খাৱতি বহি থাকি তাৰ ভাল ফল আহিব বুলি আশা কৰাটো বেয়া ৰত্নৰ ফল নিজে নিজে আহি কপালত নালাগে ইয়াক পৰিশ্ৰমৰ দ্বাৰা বিচাৰি আনিব লাগিব ঠিক তেনেদৰে যদি আমাৰ পৰীক্ষাৰ বাবে যত্ন সহকাৰে লিখা পঢ়াৰ দ্বাৰা ভালদৰে প্ৰস্তুতি চলালেহে পৰীক্ষাটো ভাল ফল পোৱা যায় যিকোনো কামত একান্তভাৱে মনোনিৱেশ কৰিলেহে তাৰ পৰা সুফল পাব পাৰি নহলে হতাশাৰ সন্মুখীন হ'বলগীয়া হয় গতিকে আমি যদি ভাল ফলৰ আশা কৰিলে তাৰ বাবে হাতে কামে লাগি প্ৰচুৰ যত্ন কৰিব লাগে যাতে ভাল ফল পাব পাৰি 4 নম্বৰটো হৈছে অভ্যাসনৰ কৰ্ণপথ কৰে খৰ উক্ত বাক্যশাৰীয়ে ইয়াকে ক'ব বিচাৰিছে যে কৃতকাৰ্যতাৰ মূল চাবিকাঠি হৈছে অভ্যাস প্ৰচুৰ অনুশীলন আৰু অধ্যাৱসায়ৰ জৰিয়তে অসাধ্য যেন লগা কাম একোটা সাধ্য কৰিব পাৰি যিমান টান কামেই নহওক কিয় নিয়মিত অনুশীলনৰ সহায়ত সেই কাম সহজ কৰি পেলাব পাৰি অভ্যাস কৰি থাকিলে অতি অসম্ভৱ কামে সম্ভৱ হৈ পৰে খৰ নিক্ষেপ কৰাৰ দৰে দুৰূহ কাম আমি অলিম্পিকৰ শৰীৰ চৰ্চা আৰু ব্যায়ামৰ খেলসমূহ বা আমি সচৰাচৰ চাই থকা চাৰ্কাছসমূহৰ কিছুমান খেলকেই আঙুলিয়াব পাৰোঁ যিবোৰ সাধাৰণতে মানুহৰ চকুত যাদুৰ দৰেই লাগে তেনেই অস্বাভাৱিক কামবোৰ অভ্যাস আৰু অধ্যাৱসায়ৰ বলতে তেওঁলোকৰ বাবে স্বাভাৱিক হৈ পৰিছে এয়া আছিলে আজিৰ 4টা ভাব সম্প্ৰসাৰণ আপোনালোকৰ আগত আজি আলোচনা কৰিলোঁ আৰু যদি বুজি পাইছে
ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰক যাতে সকলোৱে ভাল নম্বৰ পাবলৈ সক্ষম হয় গতিকে আশা কৰোঁ ভিডিঅ' যদি ভাল লাগিছে পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আকৌ সকলোকে লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে আপোনালোকে ধুনীয়াকৈ পঢ়া শুনা কৰক আৰু ধুনীয়াকৈ পৰীক্ষাৰ প্ৰস্তুতি চলাওক